Hello friends, welcome to my channel Primary Education with Dhiraj. আজি আমি আপোনালোকৰ বাবে লৈ আহিছো ইংৰাজী শিকিবলৈ হলে প্ৰথমতে প্ৰয়োজন হোৱা বি লেটাৰেৰে আৰম্ভ হোৱা ইংৰাজী শব্দৰ লগত অসমীয়া অৰ্থ। গতিকে বলা আমি ভিডিঅটো চাওঁ।
এনেধৰণৰ ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।